নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ৰাইটিং ফিভাৰলৈ আৰু জানো আহক 2018 VP1 গ্ৰহাণুটোৰ বিষয়ে ইটোৰ পাছত হিটু দুৰ্যোগে চলিত বছৰটোত পৃথিৱীখন জোকাৰি গৈছে বছৰটো শেষ হ'বলৈ এতিয়াও কেইবা মাহো আছে কিন্তু বহুতৰে মনত অন্য কিবা দুৰ্যোগেও মানৱ জাতিৰ কাৰণে বাট চাই আছে নেকি সেই প্ৰশ্নটো বাৰে বাৰে উদয় হৈ আছে ঠিক দুৰ্যোগ নহয় কিন্তু নাছাই প্ৰকাশ কৰা মতে নৱেম্বৰ মাহৰ 2 তাৰিখে 2018 VP1 নামৰ গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ সামান্য সম্ভাৱনা আছে জ্যোতিৰ্বিজ্ঞানীৰ হিচাপ মতে সেই দিনটোত গ্ৰহাণুটোৱে পৃথিৱীৰ পৰা প্ৰায় 420,000 কিলোমিটাৰ দূৰত্বত অৱস্থান কৰিব এইটো সঁচা যে মানৱ জাতিৰ কাৰণে 4 লাখ কিলোমিটাৰ দূৰত্বও বহুত বেছি কিন্তু জ্যোতিৰ্বিদ্যাত এই দূৰত্ব নিচেই কম 4,20,000 কিলোমিটাৰ দূৰত্বৰ অৰ্থ এই যে সিদিনা গ্ৰহাণুটোৱে চন্দ্ৰতকৈ সামান্য বেছি দূৰত্বত অৱস্থান কৰিব কিন্তু দিশৰ পৰিৱৰ্তনৰ সম্ভাৱনা থকা কাৰণে গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মাৰাৰ সামান্য সম্ভাৱনা আছে নাছাই প্ৰকাশ কৰা মতে সংঘৰ্ষৰ সম্ভাৱনা নিচেই কম মাত্ৰ 0.41% 2 মিটাৰতকৈ সামান্য ডাঙৰ ব্যাসেৰে গ্ৰহটোৰ আকাৰ নিচেই সৰু 2018 চনৰ 3 নৱেম্বৰত কেলিফৰ্ণিয়াৰ মাউণ্ট পালমাৰ মন্দিৰ গ্ৰহাণুটো চিনাক্ত কৰিছিল গ্ৰহাণুটোৱে প্ৰতি 731 দিনত এবাৰকৈ সূৰ্যক প্ৰদক্ষিণ কৰে উপবৃত্তাকাৰ কক্ষপথেৰে প্ৰদক্ষিণ কৰা গ্ৰহাণুটোৱে সূৰ্যৰ আটাইতকৈ কাষ চাপা 136 নিযুত কিলোমিটাৰ দূৰত আৰু আটাইতকৈ দূৰত থকা সময়ত প্ৰায় 340 নিযুত কিলোমিটাৰ দূৰত অৱস্থান কৰে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ সময়ত মাজে মাজে পৃথিৱীৰ কক্ষপথৰ ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে এনে ধৰণৰ গ্ৰহাণুক এপুলা শ্ৰেণীৰ গ্ৰহাণু বুলি অভিহিত কৰা হয় এতিয়ালৈকে এনে ধৰণৰ 12,000ৰো অধিক এপুলা শ্ৰেণীৰ গ্ৰহাণুৰ বিষয়ে মানৱ জাতি অৱগত আমি জনা প্ৰায় 1 নিযুত গ্ৰহাণুৰ মাত্ৰ 1.3% এনে ধৰণৰ গ্ৰহাণু পৰৱৰ্তী 2-3 মাহত এই বিষয়ে নিশ্চয়কৈ বহুত চৰ্চা হ'ব বহুতে হয়তো পৃথিৱী ধ্বংস হোৱাৰ সম্ভাৱনা থকা বুলি উৰাবাতৰি প্ৰচাৰো কৰিব সময়ে সময়ে হোৱা তেনে ঘটনাৰ উদাহৰণ নোহোৱা নহয় এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে প্ৰায় 65 নিযুত বছৰ আগতে প্ৰায় 10 কিলোমিটাৰ আকাৰৰ উল্কা এটাই পৃথিৱীক খুন্দা মাৰি ডাইনোছৰ প্ৰজাতিৰ বিলুপ্তিৰ কাৰক হৈছিল আনহাতে 2018 VP1 পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিলে বায়ুমণ্ডলৰ সৈতে হোৱা সংঘৰ্ষৰ কাৰণে সি পুৰি টুকুৰা-টুকুৰ হ'ব প্ৰায়বোৰ টুকুৰা হয়তো ছাই হৈ যাব দুই এটা টুকুৰা হয়তো ভূপৃষ্ঠত আপতিত হ'ব কিন্তু নিচে সৰু আকাৰ শিলৰ টুকুৰাকেইটাই বিশেষ একো অনিষ্ট সাধন কৰিব নোৱাৰিব গতিকে নিশ্চিত থাকক অহা নৱেম্বৰত আমাৰ পৃথিৱী আৰু মানৱ জাতিৰ নিৰাপদে থাকিব ধন্যবাদ